আপুনি মই প্ৰায়ে কৈ থাকোঁ যে অসমত প্ৰতিভাৰ অভাৱ নাই, অসমত প্ৰতিদিনে নতুন নতুন চিন্তা ওলাই থাকে। কিন্তু আপোনাক আজি এনে এটা কাহিনী ক'ম, কেইজনমান মানুহক দেখুৱাম আৰু সেই মানুহ কেইজনৰ প্ৰতিভা দেখিলে বা চিন্তা শক্তি দেখিলে আপুনি কোনোবাখিনিত আচৰিত হ'ব, আপুনি কোনোবাখিনিত ভাবিবলৈ বাধ্য হ'ব যে আমি য'ত চিন্তা শেষ কৰোঁ এই মানুহকেইজনে তাৰ পৰা আৰম্ভ কৰে। প্ৰথমতে মানুহকেইজন চাই লওক আৰু তাৰ পাছত কাহিনীটো ক'ম। আচলতে আপুনি দেখা এই ছটা যে মানুহক দেখা পালে, এই ছটা হৈছে একোটা গভাইট চোৰ। কিন্তু ইহঁতৰ কথা এই কাৰণে ক'ব বিচাৰিছোঁ যে চুৰিকাণ্ড আপুনি বহুত দেখিছে, চোৰৰ কথা আপুনি বহুত শুনিছে। চোৰ আপুনি দেখা পাইছে, হাঁহ চোৰ দেখা পাইছে, ছাগলী চোৰ দেখা পাইছে, টকা পইচা চোৰ কৰা দেখিছে, গাড়ী পৰ্যন্ত আপুনি চোৰ কৰা দেখিছে, মানুহো আপুনি চোৰ কৰি নিয়া দেখিছে। কিন্তু কথাটো হ'ল এই যে আপোনাৰ চকুৰ সন্মুখত থকা ৰাস্তাত যে কাম কৰি থকা এই ৰুলাৰখন আপুনি কেতিয়াবা কোনোবাই চুৰ কৰি লৈ যাব পাৰিব বা দাঙি লৈ যাব পাৰিব বুলি ভাবিছিলনে? আপুনি কেতিয়াবা চিন্তা কৰিছিলনে? আপুনি কেতিয়াবা কল্পনা কৰিছিলনে? হয়তো নাই কৰা, মইতো নাই কৰা কেতিয়াও। মই কেতিয়াও ভবা নাছিলোঁ যে কোনোবাই ৰাস্তাত থকা এই ইমান প্ৰকাণ্ড ৰুলাৰখন চুৰ কৰি লৈ যাব পাৰিব। কিন্তু আচৰিত কথাটো হ'ল অসমৰ গুৱাহাটীত এই ছজন মানুহে এই যিটো অসাধ্য সাধন কৰি দেখুৱালে। ৰাস্তাত থকা 3খনকৈ ৰুলাৰ গুৱাহাটীৰ পৰা চুৰ কৰি লৈ গ'ল। প্ৰথমখন ৰুলাৰ চুৰ কৰিলে চোৰকেইটাই ভৰলুমুখ থানাৰ ওচৰৰ পৰা, দ্বিতীয়খন চুৰ কৰিলে বিৰুবাৰীৰ পৰা আৰু তৃতীয়খন আজি প্ৰায় 3-4টা দিন পূৰ্বে চুৰ কৰিলে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ ওচৰৰ পৰা। এতিয়া আপুনি ভাবিছে চাগে ৰুলাৰখন চুৰ কৰি লৈ গ'ল, কেনেকৈ সম্ভৱ? ৰুলাৰখনটো 6টা চোৰে দাঙি লৈ যাব নোৱাৰে। এই 6টা চোৰৰ কৌশল আছে, টেকনিক আছে। টেকনিকটো হ'ল এই চোৰকেইটাই চুৰ কৰিবলৈ আহোঁতে PWDৰ অকশ্যনৰ এখন ভুৱা কাগজ লৈ আহে, ভুৱা কাগজখন লৈ আহে আৰু তাৰ পাছত মানুহ নথকা অৱস্থাত পুৱতি নিশা ৰুলাৰখনৰ ওপৰত উঠে। ৰুলাৰখনৰ ওপৰত উঠি নিজকে মালিক বুলি কয় আৰু মালিক বুলি কৈ এখন হাইড্ৰা লৈ আহে আৰু হাইড্ৰাৰ লগত এখন ট্ৰাক লৈ আহে আৰু হাইড্ৰাৰ জৰিয়তে ট্ৰাকখনত উঠাই ৰুলাৰখন লৈ যায়। ৰুলাৰখন ৰাতিয়ে ক'ত লৈ যায়? এটা ডেম্পলৈ লৈ যায়। অভিযোগ উঠিছে যে বৰ্ণিহাটত এটা বিশেষ ডেম্প আছে আৰু সেই ডেম্পটোত চোৰকেইটাই ৰুলাৰ ভৰাই দিয়ে আৰু তাৰ পাছত ডেম্পটোৰ পৰা প্ৰায় 2 লাখ টকা এই চোৰকেইটাই লাভ কৰে। গতিকে আপুনি ভাবক, আপুনি কেতিয়াও কল্পনা কৰা নাছিল যে ইমান ডাঙৰ প্ৰকাণ্ড, চকাটোৱে ইমান ডাঙৰ, ইমান ওজনৰ এই ৰুলাৰখন কোনোবাই লৈ যাব পাৰে। গতিকে আপুনি ভাবক অসমত আচলতে প্ৰতিভাৰ অভাৱ আছেনে নাই? অসমত আচলতে নতুন নতুন চিন্তাৰ অভাৱ আছেনে নাই? এই মানুহকেইটা কিন্তু কোনোবাখিনিত আচৰিত।